মোবাইল চাই আছা এতিয়া আৰাম কৰিব আহিছা নেকি তুমি সিরিয়াসলি বনাইছা না দে বনাই আছে তুমি খালি খাইছ এতিয়া কেনেকুৱা হৈছে এটা আনিতে খালে দিওঁ আনি ইয়াতে কথা ক'ব আহিছে নহয় কালে খুৱাই দিওঁ ৰখি থাকা এটা আনি দিম দা গাইছ আজি মোক মাংস বনাব দিছে এতিয়া মাংস মই বহুত দিন বনাই পোৱা নাই মাছ চাছ বনাই আছোঁ কিন্তু মাজে মাজে এতিয়া চাওঁ মই বনাই কিনে তাই তাত মানে অলপমান বাগাত দিছে গাটো বেয়া লাগিছে বোলে সেইকাৰণে ময়ে বনাব লাগিব আৰু উপায় নাই এতিয়া বনাই কিনে চাওঁ কি হয় দেখা যাওক পানচুৰুতে হয় না লাবৰাই হয় না কি হয় গেৰাপি হয় মই আদা ৰহুনখিনি চেলাই ল'লোঁ মাংসখিনি ৰেকৰ্ড দিলোঁ বাকীখিনি দিলোঁ এতিয়া আৰু উপায় নাই বনাব দিছে যিহেতু বনাই খোৱাবই লাগিব গতিকে মাংসখিনি আগত ধুই লওঁ ধুই লৈ কেনে মানে কি আগতে গৰম পানীত বহাই দিম মানে কি হ'ব অলপমান মানে কি বীজাণুবিলাক থাকে না ব্ৰইলাৰ চইলাৰ যেনেকৈ খাব নালাগে গতিকে গৰম পানীত আগতে সিজাই ল'ম বইল কৰি ল'ম বইল কৰি লৈ কিনে তাৰপিছতহে বনাম বস্তুখিনি হা এতিয়া মই কি কৰিম জানো না এতিয়া এই ধুই চুই কিনে এই পাগ উঠা গৰম পানীত এনেকৈ বহাই দিছোঁ পানী গৰম হ'ব দিছিলোঁ বহুত দিন বনাই পোৱা নাছিলোঁ তিৰি ইয়াৰ পিছত এই বনালোঁ প্ৰথম আগতে বনাইছিলোঁ স্কুল কলেজত যেতিয়া মানে ৰুম চুম লৈ ভাড়াত আছিলোঁ তেতিয়া বনাই গৈছিলোঁ এইখিনি আমি বইল হ'ব দি আছোঁ হা এইখিনি আপোনাৰ চাই দিলোঁ এই বইল হৈ আছে গৰম আছে পূৰা একদম পানী অলপ বইল হওক অলপ টাইম ল'ব মোটামুটি 3-4 মিনিটমান দি দিছোঁ মোটামুটি 5 মিনিট আৰু চাই লওঁ এইখিনি নমাই থলোঁ দেখিছে ন গাইছ আমি ব্ৰইলাৰ মাংস খাওঁহে এই ব্ৰইলাৰ মাংসত তেল চাওঁ বইল কৰাৰ পিছত কেনেকৈ তেল উঠি আছে এইবিলাকৰ কাৰণে আমাৰ বেমাৰ হয় গতিকে সকলো বস্তু কি জানে না যিকোনো বস্তু মানে কি অলপ ধুই খাব লাগে বা বইল কৰি খাব লাগে তেতিয়া বেমাৰ আজাৰৰ পৰাই ৰেহাই পাব পাৰে এতিয়া ব্ৰইলাৰৰ মাংসটো বহুত বেয়া যিহেতু ইনজেকশ্যন মাৰি কিবা কৰে বহুতে খায় আৰু বেয়া বুলি ক'লোঁ সেইকাৰণে কি কৰিব লাগে সিহঁতক বইল কৰি খাব লাগে অলপ ধুনীয়াকৈ এতিয়া মই কেৰাহী গৰম হ'ব দি দিছোঁ এই তেল চেল অলপমান দি দিম আৰু এইখিনিমান তেল দি দিলোঁ এতিয়া হালধি দিছোঁ তাৰপিছত ইপিনে কি দিছোঁ নিমখ দিছোঁ আৰু অলপমান পিঁয়াজ চিয়াজ দি পিনে পূৰা একদম মচমচীয়াকৈ লৰাই ল'ম অলপমান সানি লৈছোঁ গোটেইখিনি একদম মানে সানি লৈ কিনে এতিয়া আমি কি দিম অলপমান পিঁয়াজ ছিটাই দিম কাঁচা পিঁয়াজ দিম আৰু বনাওঁতেও অলপমান পিঁয়াজ দি দিম তাতে পুৰা তেলত মচমচীয়াকৈ হেৰি কৰি লৈছোঁ অলপমান তাৰপিছত মছলা পাতি গোটাই দিম মোৰ নিউ ষ্টাইল ধৰণে মোৰ ৰন্ধা ষ্টাইলটো অলপ বেলেগ ধৰণে কিছুমানে বুজি নাপাব পাৰে মানে অলপ আনকমন টাইপত ৰান্ধে আৰু মই মানুহটো সদায় আনকমন বেলেগে যিটো ভাল পায় সেইটো মই উল্টা ভাল পাওঁ মই মানে কি আনকমনত চলি বেছি ভাল পাওঁ কোনোবাই যদি বৰা ষ্টাইল মাৰি ঘূৰে তেতিয়া মই চিম্পুল হৈ যাওঁ চিম্পুলত ঘূৰিব খোজোঁ আৰু কোনোবাই যদি বৰা যদি চিম্পুলত দেখা পাওঁ তাৰ আগত মই বেছিকৈ ষ্টাইল মাৰিব খোজোঁ এইটো এটা লেভেল নহয় আনকমন বুলি কয় মই মানুহটোৱে আনকমন অলপ সময় মানে কি জুইটো কমাই দিছোঁ এইখিনি আৰু এতিয়া কি কৰিম ইয়াৰ ওপৰত মছলা পাতি পিঁয়াজ চিয়াজ গোটেইখিনি দি দিম মানে এনেই অলপ ফ্ৰাই কৰা হিচাপত খোৱা যাব অলপ মানে কি চিকেন ফ্ৰাই লেগ পিচ ফ্ৰাই এনেকৈ দেখাওঁ আমি
দেখনা আলু পৰা আনিছে তাৰে কেতিয়া কি দিম মই এই পিঁয়াজখিনি দিলোঁ অলপমান মানে কি ভাঙিকৈ দিছোঁ এইটো তাৰপিছত এইখিনি দিয়াৰ পিছত অলপমান লৰাই দিম অলপমান লৰাই দিছোঁ এইখিনি দিম আৰু এইখিনি তাতে ইয়াতে পিঁয়াজৰ মানে কি খুন্দি লৈছোঁ আৰু বটি লৈছোঁ ৰহুন আদা নহৰু পিঁয়াজ তাৰপিছত তাতে জলকীয়া দুটা আছে অকণমান পিছত অলপমান মানে শুকান জ্বলা দি দিম এতিয়া নেদাওঁ জিৰা দি দিম অলপমান লৰাই থাকিলে এনেকৈ এতিয়া অলপ সময় জুইটো অলপ বঢ়াই দিম দি কিনে অলপ সময় পিছত মানে কি জলকীয়া দিয়া গৈছে এতিয়া নিমখ চিমখ দি দিওঁ অলপমান নিমখ আমি লৱণ নিমখ তাৰপিছত জ্বলাৰ গুড়া দি দিলোঁ গুড়া দিছোঁ অলপ তাৰপিছত এইফালে নিমখ অলপমান দি দিছোঁ হ'ব এইখিনি হ'লে আৰু অলপমান হালধি দিলোঁ একেলগে সেইটো কাৰণে একেলগে গোটেইখিনি যোগাৰ পাইছোঁ গৰম মছলা অলপমান দি দিছোঁ এতিয়া গোটেইখিনি আৰু লৰাই যাওঁ অলপমান লৰাই দিছোঁ এনেকৈ দেখিছোঁ ন পূৰা একদম নাৰিকলৰ নিচিনা হৈছে গোটেই নাৰিকল দিয়াৰ নিচিনা হৈছে ব্ৰইলাৰত এদিন নাৰিকল বনাই আপোনালোকক দেখাম মই নাৰিকলৰ লগত ব্ৰইলাৰ খাই ভাল লাগে চিকেন লেগ পিচবিলাক নাৰিকলৰ লগত বনাই কিনে কি ধুনীয়া লাগে মই আগত বনাইছোঁ এতিয়া দেখিছেনে কি লাল হৈছে পূৰা একদম লাল কৰি আছে অলপমান ধনিয়াৰ গুড়া দি দিছোঁ ধনিয়াৰ গুড়া দিয়াৰ পিছত এইখিনি সময় অলপমান মানে কি লৰাই দিছোঁ আৰু বেছি নহয় আৰু সেইটোৱে আৰু লাল হৈ গৈছে একদম বুজিছা ন তাৰমানে মোৰ বনোৱা ষ্টাইলটো অলপমান বেলেগ ধৰণৰ বেলেগকৈ বনাই মই আৰু বেলেগকৈ বনাওঁ মই উল্টাকৈ বনাওঁ কিন্তু লাষ্টত যাইতো বস্তুটো একেই হয় না পূৰা লাল হৈ গৈছে না এতিয়া অলপমান পানী দি দিওঁ মই এইখিনি পানী দি দিছোঁ অলপ কম বেছ কৰি দিম পূৰা কালাৰটো উঠিছে না ইয়াতে কিন্তু বিলাহীও দিয়া নাই একো দিয়া নাই বিলাহী দিলেই এনেকুৱা কালাৰ হয় কিন্তু মই বিলাহী নিদাকৈ এনেকুৱা কালাৰ বনাই দিছোঁ এতিয়া পিছতহে গম পোৱা যাব টেষ্টটো কেনেকুৱা হয় এতিয়া অলপমান মিট মছলা দি দিছোঁ সেইখিনি কাৰণে লাষ্টখিনি লাষ্টৰ কাম এইখিনি লাষ্ট ফিনিচিঙত যাই কিনে এনেকুৱা হৈ গৈছে আমাৰ এতিয়া খাব পৰা হৈছে মই এতিয়া যোগাযোগ আছোঁ ভালকৈ পাৰিব ভাতত বনাই দিছোঁ কিন্তু নহয় নহয় আপোনালোকে মানে টেষ্ট কৰি খাব লাগিব গল্পত তেনেকুৱা হৈছে এই লৈছোঁ এনেই লাগিছোঁ অলপমান তামাম ভাল লাগছে কিন্তু এনেকৈ বনাই কিনে খাব পাৰে আপোনালোকে এতিয়া মোৰ বনোৱা হৈছে এইখিনি মই তাইক মাতি আহোঁ কি কৰি আছে অলপ চাই লওঁ গাইছ কি কৰি আছ টোপনি মাৰি আছে এইফালে ভইচে বনা মোবাইল চাই আছা এতিয়া আৰাম কৰিব আহিছা নেকি তুমি দে বনাই আছে তুমি খালি খাইছ এতিয়া কেনেকুৱা হৈছে
কেনেকুৱা হৈছে তুমি খালি খাইছো এতিয়া এখন যে কৈছা না কি কৈছে তুমি দেখা পাবা নহয় মই বনাইছো না বনা নাই নে উঠা হা আদা ৰন্ধ দিছে না চব দিছো যি দিব লাগে নিজে দিছো আৰু মই আগতে বনাই অভ্যাস আছে অলপ চলপ এনেকে উঠি আহাই দে বাগা দিছে কোনে মোবাইল চাই আছে আৰামত তাই দেখিছা মোক ভাত বনাবা দে আঞ্জা বনাবা দে ভাত বনাইছো ভাতো হৈছে দিওঁ আনি ইয়াতে কথা কবাইছে নহয় একালে খুৱাই দিওঁ ৰখি থাকা এটা আনি দিম দা উঠা আমি ভাত খাওঁ বনাইছো এতিয়া তুমি বনাই কাঢ়ি দিবা এতিয়া খাওঁ উঠা গাইছ ভাত খাব আহিছে তাইক লৈ আহিলোঁ ভাত খাব লাগি এই চাহ লৈছে অলপ চলপ কেনেকৈ কেনেকুৱা লাগছে খাই হে ভাল লাগছে বেমাৰী আন দেখা হৈছে আজি তোমাক দে খাওঁ ভালকৈ খাওঁ এই দেখিছে ন পুৰা লাল হৈ গৈছে একদম পুৰা মছলা পাতি কিন্তু বেছিও দিয়া নাছিলোঁ